হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক বনাই দেখুৱাম চুজিৰ এটা টেষ্টি মিঠাই ৰেচিপি। তাৰ বাবে মই প্ৰথমে লৈছোঁ চুজি 1 কাপ। এইখিনি মিক্সিত অলপমান আৰু মিহি কৰি ল'ম। সেয়া হৈ গ'ল। এতিয়া দিছোঁ চেনি আধা কাপ আৰু চেনিখিনিও মিহি কৰি ল'ম। তাৰপিছত কেৰাহী এখন বহাই লৈছোঁ। এতিয়া ইয়াতে দি দিছোঁ ঘি 2 টেবুল স্পুন আৰু তাতে এতিয়া দি দিম চুজিখিনি। চুজিখিনি এতিয়া মই অলপ ভাজি ল'ম। বেছি ৰঙচুৱা কৰিব নালাগে, মাত্ৰ কেঁচা ভাৱটো নাইকিয়া হ'লেই হ'ল। গেছৰ ফ্লেমটো একেবাৰে লোত ৰাখিছোঁ আৰু এইখিনি এনেকৈ ভাজি থাকিম অলপ টাইম। এতিয়া মই ইয়াতে দিছোঁ 1 চামুচ কাজু পাউডাৰ। কাজু পাউডাৰৰ সলনি আপোনালোকে ইয়াত নাৰিকলৰ গুড়িও দিব পাৰে। আৰু এতিয়া দি দিলোঁ গাখীৰ 1 গিলাচ লৈছোঁ মই। আৰু গাখীৰখিনি দিয়াৰ পাছত এইখিনি ভালদৰে লৰাই ল'ব লাগিব, যাতে কোনো গোটা গুটি হৈ নাথাকে। একেবাৰে মিহি হৈ যাব লাগিব। এতিয়া মই ইয়াতে চেনি দিছোঁ। চেনিখিনি অলপ কমকৈ দিছোঁ, দৰকাৰ হ'লে আকৌ দিম। সেয়া বাকীখিনি দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই ল'ব লাগিব। গাখীৰখিনি শুকাই আহিছে। এতিয়া ঘনাই লৰাব লাগিব, নহ'লে তলটো জ্বলি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই দুভাগত ভগাই ল'লোঁ। এটা ভাগ কাঢ়ি থৈছোঁ আৰু এটা ভাগত মই কৰিছোঁ ফুড কালাৰ অকণমান। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া এইখিনি নমাই ল'লোঁ প্লেট এখনত। অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত মই এইখিনি এনেকৈ লাডু বান্ধি ল'ম। সৰুকৈ লাডু নিচিনা বনালে হ'ল। এনেকৈ গোটেইখিনি বনাই ল'লোঁ। এতিয়া এনেকৈ অকণমান পেৰা নিচিনাকৈ দি লৈছোঁ আৰু মাজত বলটো সোমোৱাই দিছোঁ। সোমোৱাই দি কাষটো ভালদৰে বন্ধ কৰি দিব লাগিব। আলু পৰঠা বনাবলৈ যেনেকৈ আমি আলুখিনি ভিতৰত সোমোৱাই লওঁ, ঠিক তেনেকুৱাই। এতিয়া এইটো লাডুৰ শ্বেপ দি দিলেই হ'ল। এইটো হৈ গ'ল আৰু বাকীখিনি মই এনেকৈ বনাই ল'ম।
সঁচাকৈ বনাবলৈ একেবাৰে সহজ হয় আৰু খুব কম ইনগ্ৰেডিয়েণ্টছৰে হৈ যায়। আপোনালোকে যদি বনাই চোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া গোটেইখিনি মই এনেকৈ বনাই ল'লোঁ। এতিয়া মই এটা আপোনালোকক কাটি পেলাই দেখুৱাম কিমান ছফ্ট হৈছে আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে।